হৈছে আমাৰ গীতটি ল'ব পৰা নাই আমাৰ গুৰু কমলা গগৈদেৱে গীতভাগ খুব কম সময়ৰ ভিতৰতে লিখিছিলে আমি বেলেগ এটি গীতৰ কাৰণে গৈছিলোঁ গুৱাহাটী তাৰপৰা দাদাই পটাপট এটা শব্দকোষৰ নিচিনা কিছুমান শব্দ ভৰাই গীতভাগ তৈয়াৰ কৰিছিলে আৰু বৰ ধুনীয়া লাগিছিলে গায়ো সকলোকে লগ পাইছিলোঁ গতিকে পিছলৈ আহিছোঁ এই হৈৰিন্ধি কুজিয়ে সুগন্ধি চন্দন এই পিন্ধালে ৰাম কৃষ্ণ ও ৰাম কিনো কি পাময়ে ও পুঁজি কোচ ভাঙিলে ও গাভৰু হৈৰিন্ধি কৃষ্ণ মথুরা পুরী গোল কৃষ্ণ মথুরা পুরী